मैदेर हाथाइजों लोगोसे साथाम बर' सुबुङा पुलिसनि आखायाव। बरमा पुलिसनि गोख्रों नायबिजिरनायाव गासै 1 फुटसो मैदेर हाथाइ हमना बोखांनो मोन्दों। लोगोआव साथाम दायनिगिरिफोर। बरमानि खासियली रेस्टुरेन्टनिफ्राय दायनिगिरिजों लोगोसे बे मैदेर हाथाइफोरखौ हमनो हादों। हमजानाय साथाम दायनिगिरिफोरनि मुंखौ सिन्थु बर', दैजेन बर' आरो बानमालि स्वर्गयारी होनना मिथिदों। मिथिनो मोननाय बादिब्ला बे साथाम दायनिगिरिफोरा मैदेर हाथाइनि फालांगि खालामोमोन। नाथाय दिनै बरमा पुलिसनि असि दिथुमनि गस्वामीनि गोख्रों नायबिजिरनाय आरो दैदेननायाव दायनिगिरिजों लोगोसे मैदेर हाथाइखौ हमनो मोननाय जायो। हमजानाय दायनिगिरिफोरखौ पुलिसा दा आयेन बादियै केस रेजिस्टार खालामनाय जाबाय आरो बिनि सायाव नायबिजिरनाया सोलिगासिनो। हाथी दाঁতৰ এটা চোৰাং ব্যৱসায় চক্ৰ এটা ইয়াতে মানে কৰি আছে। তেওঁলোকৰ এটা লেনদেন হোৱাৰ আজি সংবাদ এটা পালোঁ। সেই সংবাদটো পাই আমি আমাৰ অপাৰেশ্যন আৰম্ভ কৰিলোঁ। অপাৰেশ্যনত আমি 3জন ব্যক্তি এপ্ৰিহেণ্ড কৰিছোঁ আৰু এটা আমি হাতী দাঁত পাইছোঁ। হাতীৰ লেংথটো প্ৰায় 18 ইঞ্চিমান। এতিয়া বৰ্তমান তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু বাকী আমি আপোনালোকক পাছত জনাম। এটা বনমালী স্বৰ্গীয়াৰী, এটা ডিজেন বড়ো। কিমান দিনৰ পৰা জড়িত কিবা গম পাইছে নেকি? এইটো আমি এটা গোপন সূত্ৰটো খবৰটো পাই আছিলোঁ, কিন্তু আমি এনেকৈ এয়া পোৱা নাছিলোঁ। আজি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ। হাতী দাঁতৰ ছাৰ মূল্য কিমান হ'ব পাৰে ছাৰ? এইটো প্ৰায় লক্ষাধিক টকাৰ ওপৰ হ'ব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্টৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।